এই মন্দিৰটোৰ নাম গুপ্তেশ্বৰ। গুপ্তেশ্বৰ বুলি এইকাৰণেই কোৱা হয়। মৰ্নিং গাইজ, আকৌ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি হয়তো আপোনালোকে চিনি পাই আছেগৈ, শিঙৰি গুপ্তেশ্বৰ বুলিও কয়, তাত যাব ওলাইছোঁ। তো চবেইতো জানে বাৰু, তাতে গৈয়ে থাকে, কিন্তু তাৰ আচলি ৰহস্যটো আজি আমি যাব ওলাইছোঁ। ৰহস্য কেনেকৈ উৎপত্তি হ'ল, ক'ত কি হ'ল, সেইবোৰ সব আজি মানে চব ৰহস্য মানে কি বুলি ক'ম, এতিয়া ফাদিল কৰিব যাওঁ মানে কেনেকৈ কি হ'ল এইবিলাক সকলোকে জনাম বাৰু। তাতে যাবলৈ ওলাইছোঁ আমি, তো ৰেডি হৈ আছোঁ। এয়া চাব পাৰে, কুৰ্তা পিন্ধি যাম বুলি ভাবিছোঁ বাৰু, কিন্তু এই নিপিন্ধো কুৰ্তা, এনেকৈ চাৰ্ট পিন্ধি যাম আৰু। তো ব'লক আপোনালোকেও জানিব। তো আমাৰ সঞ্জয় দা মই গৈ আছোঁ এতিয়া আমাৰ গুপ্তেশ্বৰ মন্দিৰৰ আচল ৰহস্যবিলাক এতিয়া কি কৰিম বুলি ক'ম আপোনালোকক জনাম ব'লক। যাই থকা স্পীডে গৈ আছোঁ বাৰু, আপোনালোকৰ কথা ক'ম বাৰু, ব'লক। কিবা মন্দিৰ বনাওঁ তাত কি উৎসৱ বনাই আছে? ভাল ভাল য'চতে খোজ কৰি ৰাস্তা দিবা ভৰভৰাই পাই গৈছে যে শ্ল' বাবা শ্ল' ভয় চলাইছেনে? তো এয়া চাওক মেইন গেট এখন, মেইন গেট নহয় বাৰু, এখন ছেকেণ্ড গেটখন। এখন আছে আপোনাৰ শিঙৰি এইবিলাক আগফালে ঢিকালীৰ ওচৰত। এই যে দেখা দেখোন এইবিলাক এয়া পাহাৰ চাওক, এপাত পাহ কাটি আহি থাকে এইবিলাকৰ পৰা আমি লগ পাই থাকোঁ পাহাৰ কাটি। এয়া চাব পাৰিব আৰু আমি আহি গৈ পাই গ'লোঁ আৰু উঠি গৈ আছোঁ। কোৰা হি কোৰা চাৰো তৰফ, বহুত ধুনীয়া জেগা এয়া। আপোনালোকে আহিব মন শান্তি। এয়া পাহাৰ চাওক, ইয়াত কোটি কোটি টকা মাল আছে দেখিছে নাই? চেগুন গছ এইবিলাক কোটি কোটি টকা মাল। ইয়াৰ পৰা শ্ল' কৰি দিব হ'ব লাগিব বাৰু, চিধাই গুচি যাব, চিধাই গুচি যাব। হৰিদ্বাৰ পাই যাম। চকু মেলি পালে পুৱা বেলেগত পাই থাকিব। ধুনীয়া ভিডিঅ' হৈছে। এইটো দিয়ক, হ'ব দে, ৰখক আহিছোঁহে দিয়ক। আপুনি ইমান কৈছে দি লৈ যাওঁ। কৈছে যদি লৈ লওঁ। মইতো হেৰি কেনেকৈ খালোঁ? একেই কেনেকৈ? 6 গছৰ চব মিলে 90 টকা। 90 টকা, এই অলপ কম ল'ব। বেয়া পৰা চাকি লৈ ল'ব পাৰিব আপোনালোকে চাওক। ধূপকেইটা দিম, দুটাকি এটা এটা দিয়ক, দুটা দিয়ক। চব দিয়া আছে। অলপ বৰ দেখাই দিম মন্দিৰটো। এই মন্দিৰটোৰ নাম গুপ্তেশ্বৰ। গুপ্তেশ্বৰ বুলি এইকাৰণেই কোৱা হয়, বান ৰজাই মহাদেৱক নিজাববীয়াকৈ পাবৰ কাৰণে আৰু এখন কাশী বনাব বিচাৰিছিলে, যেনে কি কাশী খুদ মহাদেৱে বনাইছে। বান ৰজা মহাদেৱৰ পৰম ভক্ত, তথাপিতো তেখেতকতো দ্বিতীয় কাশী বনাব নিদিয়ে, খুদ মহাদেৱ অপমানিত। আৰু বান ৰজাই যদি দ্বিতীয় কাশী বনালেহেঁতেন, তেতিয়াহ'লে গোটেই দেৱতাবিলাক অসুৰৰ তলত থাকিলে, দেৱতাসকল অসুৰৰ তলত থাকিব নোৱাৰে। সেইকাৰণে বিষ্ণুৱে নাৰদক ক'লে, তুমি এজনা শিৱক মুক্ত কৰি দিয়া, যাতে বান ৰজাই সেই শিৱজনা বিচাৰি নাপায় আৰু তৃতীয় এখন কাশী বনাব নোৱাৰে। আৰু কাশী নিৰ্মাণ কৰিব বিচাৰিছিলে বিশ্বনাথ চাৰিআলি বিশ্বনাথ। তাৰ পৰাই নাৰদে ইয়াত যিজন শিৱলিংগ আছে, তাৰ পৰাই নাৰদে আনি ইয়াত গুপ্ত কৰিলে। গুপ্ত কৰিলে হয়, প্ৰথমতে পানীৰ ব্যৱস্থা নাছিলে। যে কিমান তলত গুপ্ত কৰিছে কোনেও নাজানে, মানুহে কোনেও নাজানে। যেতিয়া প্ৰতিষ্ঠা কৰিলে, তাত প্ৰতিষ্ঠা কৰিলে শিৱ, তেতিয়া বিশ্বকৰ্মাক ক'লে, মই এতিয়া কেনেদৰে ঢাকিম, মহাদেৱক লুকুৱাই থ'ব লাগিব, কেনেদৰে লুকুৱাম, ইয়াতো শিল দিব নোৱাৰি, তেখেতে দুখ পাব, টিঙৰ ব্যৱস্থাই নাই। তেতিয়া বিশ্বকৰ্মাই চিন্তা কৰি বিশ্বকৰ্মাই ভিতৰি ভিতৰি সুৰংগ খান্দিলে ব্ৰহ্মপুত্ৰলৈ। যেই ব্ৰহ্মপুত্ৰলৈ সুৰংগ খান্দিলে, তাৰ পানী আনি শিৱলিংগ ঢাক খাই গ'ল। সেই যে ঢাক খালে, সেই ঢাক খুৱাই সেই ঢাক খুৱাই, সেইকাৰণে গুপ্ত হৈ থকাৰ কাৰণে এই গুপ্তেশ্বৰ বুলি কয়। আৰু এটা হৈছে, এইজন শিৱলিংগ ৰামেশ্বৰ দ্বাদশ জ্যোতিৰ্লিংগৰ উপলিংগ হয়। আৰু কিমান গভীৰত আছে কোনেও নাজানে। বাৰিষা যেতিয়া পানী বাঢ়ে, আমি এই পানীটোৰ ওপৰত উঠি আহে এইটো পানী স্পৰ্শ কৰোঁ। হয়, ঠিক আছে। এখন মেইন এণ্ট্ৰেঞ্চৰ গেট বাৰু। তো এয়া আমাৰ নন্দী ভগৱান আছে এইফালে, তো ইয়াতেও আছিলে আগতে, এইটো ভাঙি দিছে। তো এয়া এণ্ট্ৰেঞ্চত মেইন মন্দিৰ এইখিনিতে আছে বাৰু। তো ইয়াতো এটা আছে, ইয়াতে আগতে ইয়াতে বিয়া চিয়া হৈছিলে বাৰু, এতিয়া সেইটো বন্ধ কৰি দিলে। তো ইয়াতেও হয় বাৰু পূজা চূজা বাৰু, ইয়াতো হয় বাৰু। ইয়াতে ইয়াত লিখাও আছে বাৰু, স্থাপত্য কিমান চন আছিলে চাব পাৰে। ইয়াত
পঢ়িব পাৰে স্ক্ৰীনশ্বট মাৰি পেলাই কি লিখা আছে ব'লক অঁ এয়া বহুত আছে ইয়াতে মন্দিৰ ব'লক ইয়াতে বোলে 100 বছৰ আগৰ কাছ আছে বোলে আপোনালোকে চাব পাৰিব বাৰু আহি পেলাই এয়া মন্দিৰটো মেইন মন্দিৰ এইজন বাৰু ইয়াতে চব পাই যাব ব'লক কিয় লাজ কৰি আছে আপুনি তো এইটো ভৱনটো দেখিছে নতুনকৈ বিল্ড হৈ আছে বাৰু ইয়াতে প্ৰথম বিয়াখন আমাৰ ডেকাদাৰে পাতিব বোলে ঘৰত হেৰি নকয় আৰু এইটো কয় আমি ছোৱালী আনি ইয়াতে থ'ম বাৰু ইয়াতে বাৰু খোৱা বোৱা হয় বাৰু হঁ একো নাই এইটো খোৱা বোৱা ইয়াতে হয় ইয়াতে বিয়া হয় এইটো নতুনকৈ বনাইছে ইয়াতে হা এয়া চাওক বৰ ধুনীয়া পৰিৱেশ ব'লক ফ'কাছ কৰ কি ধুনীয়া চাওক তো আপোনালোকে দেখিলে যোনখিনি ক'ব লগা তুমি ক'লেই বাৰু আমাৰ দেউজনে দেউজনী গ'লেই বাৰু চাই ল'ব বাকী খোৱা বোৱা নেদেখাওঁ বাৰু আচ্ছা